হেল্ল' এভৰিৱান, আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভাবিলোঁ ৰাতিপুৱাই আমি কামাখ্যা মন্দিৰ দৰ্শন কৰি আহোঁ। চ' ব'লকচোন আপোনালোককো লৈ যাওঁ। মৰ্ণিং সোনকালে মন্দিৰলৈ আহিছিলোঁ যদিও ইয়াত আহি দেখিছোঁ চাৰিওফালে পানী, বৰষুণ। এয়া দেখিছে, মই ফুলৰ মালা বৰষুণত তিতি মাৰ কাৰণে লৈ আছোঁ। ইয়াত আহিলোঁ 10টালৈকেহে লাইন পাতিব দিয়ে, চ' 12টালৈকে আমি ইয়াতে ৰৈ থাকিলোঁ। ৱেডাৰটো প্ৰথমতে বেয়া আছিলে যদিও পিছলৈ ভাল হ'ল। এতিয়া আমি 12টা বজাৰ পৰা ঠিক 5টামান বজালৈকে লাইন কৰি থাকিলোঁ আৰু 5টামান বজাতহে সোমাব পাৰিলোঁ। পিছৰখিনি কেমেৰাত বন্দী কৰিব নিদিয়ে কাৰণে আপোনালোকক দেখুৱাব পৰা নগ'ল। মা কামাখ্যাই মোৰ লগতে সকলোৰে উপকাৰ কৰক, এই কামনা কৰিলোঁ। মন্দিৰৰ পৰা অহাৰ পিছত অলপ ফ্ৰেছ হৈ আমি চিটি চেণ্টাৰলৈ বুলি আহিলোঁ। এয়া চাৰিওফালে অলপ ফুৰিলোঁ আৰু অলপ কিবাকিবি কিনিলোঁ, খালোঁ, ফূৰ্তি কৰিলোঁ আৰু দুখনমান ফটো মাৰিলোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰি দিব। থেংক ইউ সকলোকে এণ্ড লাভ ইউ অল। বাই বাই।